যদি তোমাৰ সপোন দেখাৰ সাহস থাকে আৰু সেই সপোনৰ বাবে তুমি যদি মৰিবলৈ সাজু থাকা, তেনেহ'লে টকাৰ অভাৱ কোনো বাধাই নহ'ব। জেক মা। যদি চেষ্টা নকৰা তেনেহ'লে কেনেকৈ বুজিবা যে পাৰিবা নে নোৱাৰিবা? জেক মা। আপোনাৰ মাজত যি বস্তুটো থকা সকলো সময়তে জৰুৰী, সেয়া হৈছে ধৈৰ্য। জেক মা। 30 বছৰ আগত এটা সৰু কোম্পানীত কাম কৰক, তাত আপুনি ধৈৰ্য ধৰা আৰু সপোন দেখা শিকিব পাৰিব। জেক মা। তুমি কি কৈছা সেয়া পৃথিৱীত মনত নাৰাখে, কিন্তু তোমাৰ কামক পৃথিৱীত থকালৈকে মনত ৰাখিব। জেক মা। যদি কোনো কামত 10 বছৰলৈকে কৰিবলৈ ইচ্ছা নহয়, তেনেহ'লে সেই কাম 10 মিনিট কৰাই মূৰ্খামি। নিজক কাৰোবাৰ লগত তুলনা নকৰিব। যদি কৰা, তেনেহ'লে আপুনি নিজে নিজক অপমান কৰিব। আপুনি যদি ভুল কৰে, সেয়া আপোনাৰ মা-দেউতাৰ ভুল নহয়। সেয়েহে ভুল কৰাৰ বাবে দুখ নকৰিব, ভুলৰ পৰা শিক্ষা লোৱা। মানুহ পৰিৱৰ্তনক ভয় পায়। যেতিয়া বিদ্যুৎ আৱিষ্কাৰ হৈছিল, তেতিয়াও মানুহে ভয় খাইছিল। পৃথিৱীৰ কোনো মানুহেই আপোনাক মূল্যলৈ নাভাবে। সকলোৱে আপোনাৰ পৰা কিবা এটা আশা কৰে। মই সকলো সময়তে জানিছিলোঁ যে মই এদিন ধনী হ'ম। জীৱনত 1 মিনিটৰ বাবেও এই বিষয়ে সন্দেহ নাছিল। যদি তুমি পৃথিৱীৰ 1% ভাগ্যৱানৰ ভিতৰত এজনো হোৱা, তেতিয়াও 99% মানুহৰ উন্নতিৰ কথা চিন্তা কৰা তোমাৰ দায়িত্ব।